আমাৰ প্ৰণৱ ভাইটিৰ ভিডিঅ'বিলাক চাব আৰু নমস্কাৰ মোৰ নাম হৰ্ষিতা মই বঙাইগাঁৱত থাকো মই ক্লাছ 1 পঢ়াওঁ আমাৰ ৰাস্তা ফুল লাগিছে শিৱ পূজা হৈ আছে নমস্কাৰ বন্ধুসকল মই প্ৰণৱ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ তো আজি আমি যাবা ওলালোঁ হৰ্ষিতা হৰণ অৰ্থাৎ জিঠাই হৰণ তো মোৰ লগত আছে পৰাগ তাই মই জীয়া আছোঁ তো আপোনালোকে ভিডিঅ'টো সেইখনকে চাই থাকিব আজি নাইট ব্লগিং হ'ব আপোনালোকে চাই থাকক চকলেট ল'লোঁ যেতিয়া চকলেট খাই ভাল পায় এতিয়া বেয়া পৰিবাম আৰু গৈ আছোঁ জীৱনে কিনো পালে মিঠা হাঁহিটিয়ে দি চহৰৰ বাটে ঘাটে আজি পথাৰে মাতে আজি পাহাৰে মাতে মাতে সেউজে ৰিঙিয়া দেখা সপোন খেদি খেদি গৈ পালো ঘূৰি ঘূৰি একেই ঠিকনা কিছু বাসনা কিছু যাতনাত কেঁকুৰিতে আছোঁ বঙাইগাঁও কলেজ আহি পালোঁ ইয়াতে অলপ ৰখিব লাগিব কাৰণ ভাস্কৰ দাহঁতৰ ঘৰ আমি চিনি নাপাওঁ কলেজত ইয়াতে ৰখি ভাস্কৰ দাক মাতিম আপোনালোকে ভিডিঅ'টো একেলগে চাই থাকক ভাস্কৰ দা কল কৰোঁ তো মোৰ এটাই মোবাইল এইটো মোবাইলতে কল কৰিব লাগিব ইয়াতে অলপ টাইম ৰখোঁ ৰখাৰ পিছত ভাস্কৰ দা আহিলে তাৰ ঘৰলৈ যাম এতিয়া ভাস্কৰ দাক কল কৰি যাব আমাৰ ৰাস্তা ফুল লাগিছে ইয়াতে শিৱ পূজা হৈ আছে পূজা হৈ আছে তো ইয়াতে নমালোঁ যাতায়াতৰ কোনো বিচাৰি পোৱা নাই যাই আছোঁ আমি এটা আমাৰ ৰাস্তা ফুল লাগিছিল তো জানদাই ধৰক লৈ আহি লাভে আহিছে আপোনাৰ আছে বাবা আমাৰ তো যাই আছোঁ জানদাহঁতৰ ঘৰত আৰু দুঠাই পূজা আছিল হা দুঠাই পূজা থকাৰ কাৰণে আমাৰ ৰাস্তা ফুল লাগি গৈছে ফাইনেলি ভাস্কৰ দাহঁতৰ ঘৰত আহি পালোঁ আহি পাই মুন দাক লগ পালোঁ আৰু এইফালে নয়ন দাক কি ক'ব আমাৰ প্ৰণৱ ভাইটিৰ ভিডিঅ'বিলাক চাব আৰু আমাক যেনেকৈ মৰম দি আহিছে আপোনালোকে তাৰ তোৰ মানে জোৰদাৰ মৰম দিব দেই তেখেতক আৰু ছাপৰ্ট কৰি ছাবস্ক্ৰাইব কৰি দিব চেনেলবিলাক যাতে উৎসাহ পায় কি ক'ম বহুত দিনৰ আগত লগ পাইছিলোঁ আৰু আজি লগ পালোঁ লগ পাই ভালেই লাগিল আৰু ছাপোৰ্ট কৰক মানে প্ৰণৱক চেনেলটোত ভিউজ দিয়ক সকলোৱে মৰম কৰক আপোনালোকৰ অকণমান আশীৰ্বাদে প্ৰণৱৰ ভৱিষ্যত গতিকে আৰু কি ক'ম এইখিনি এয়া নয়ন দাহঁতৰ বৌ বহি আছে
আমাৰ লগত জিঠাই আছে আৰু এইখিনি জিঠাই হৰ্ষিতা আপোনালোকে চিনি পায় নমস্কাৰ মোৰ নাম হৰ্ষিতা ৰয় মই বঙাইগাঁৱত থাকোঁ মই ক্লাছ 1ত পঢ়োঁ ব্ৰেইনডেইন নেশ্যনেল স্কুলত পঢ়োঁ মোৰ ঘৰত মা আছে দেউতা আছে মোৰ নাম জিঠাই খাই ভাল পাওঁ মিঠাই কৈ দে নমস্কাৰ মোক চিনি পাইছ মই জিঠাই খাই ভাল পাওঁ মিঠাই তো মামাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কৈ দিয়ক আমার প্রথম মামার চ্যানেল লাইক শেয়ার করবি কমেন্ট করবি সাবস্ক্রাইব করবি আর লগর থাকা বেল গো করে বাজি দিবি একদম জোরে করে বাজি দিবি তো এইটোৱে আছিল আজিৰ ভিডিঅ' যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ